মহিলাসকলৰ বিৰুদ্ধে আচলতে বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল টকাৰ লালসাত মহিলাসকলে এনে ধৰণৰ কাৰ্যত লিপ্ত হয় আৰু তাৰ পাছত মৃত্যু হয় পৰকীয়া প্ৰেমৰ কাৰণে মৃত্যু হয় বুলি টাৰ্গেট কৰি লৈছিল আচলতে অসমীয়া মহিলাসকলক অসমীয়া যুৱতীসকলক আৰু জোনালী নাথৰ বিৰুদ্ধে বিতৰ্কিত আচলতে লজ্জিত মন্তব্য কৰিছিল শিখা শৰ্মাই আৰু তাৰ পাছতে দিছপুৰ আৰক্ষীয়ে আটক কৰে নিখাই নিজ বাসগৃহৰ পৰা আটক কৰে যি প্ৰসংগত শিখা শৰ্মাৰ বিষয়ে কিছু কথা কওঁ আৰু শিখা শৰ্মা বাইদেউক মই আগতেও তেওঁৰ ভিডিঅ'ত মানে মই কিছুমান কথা কৈছিলোঁ তেওঁ এতিয়া বৰ্তমান বোলে জেলৰ গৰমত বোলে তেওঁ জেলত আছে জেলত থাকি তেওঁ গৰমত বহুত অৱস্থা বেয়া হৈ গৈছে তেওঁ লেখিকা হয় অসমৰ কিন্তু লেখিকা হৈও তেওঁ যে এনেকুৱা জঘন্য কাণ্ড যে কৰিলে আৰু জঘন্য ফেচবুক পেজত যিটো নেকি জোনালী নাথক ইমান বেয়া অপমান কৰা কাৰণে তেওঁ জেলত গ'ল আৰু যিটো নেকি মৰা মানুহৰ মৃতকৰ মৃতক এজনক কিমান বেয়া ব্যৱহাৰ কৰা আৰু বেয়াকৈ অপমান কৰাৰ কাৰণে তেওঁক দিছপুৰ আৰক্ষীয়ে আটক কৰিছিলে আটক কৰাৰ কাৰণে এতিয়া তাৰ অৱস্থা বেয়া কিন্তু আৰু তেওঁৰ আগতো তেওঁ এনেকুৱা জেলত গৈছিলে যিটো নেকি জেলত আগতে সৈনিকসকলক বেয়াকৈ অপমান কৰাৰ কাৰণে তেওঁ এবাৰ জেলত গৈছিলে সেইটো কথা পাহৰি গ'ল কিন্তু তেওঁ আৰু এবাৰ তেওঁ এইটো কাণ্ড কৰিছিলে যিটো নেকি কাণ্ড আপোনালোকে শুনিলে বহুত বেয়া লাগিব যিটো নেকি আপোনালোকে জোনমণি ৰাভাকো তেওঁ বেয়াকৈ অপমান কৰিছিলে অপমান মানে আপোনালোকে গম পাইছে সকলোৱে গম পাইছে অসমবাসী ৰাইজে গম পাইছিলে তেওঁ কিদৰে বেয়াকৈ অপমান কৰিছিলে তেওঁ চোৰ ডকাইত বুলি কৈ অপমান কৰিছিলে তেওঁ ডকাইতি কাণ্ডৰ কেছত সি ফচিছিলে বুলি কৈছিলে শিখামণি শৰ্মাই আৰু তেওঁ আনন্দ মিশ্ৰকো তেওঁ এনেকৈ কৈছিলে আনন্দ মিশ্ৰ নগাঁৱত থকাৰ সময়ত বোলে তেওঁ জিৰ' আছিলে তেওঁ কোনো হিৰ' নহয় মোৰ চকুত তেনেকুৱা বুলি কৈছিলে এতিয়া জোনালী নাথক বহুত বেয়াকৈ কয় যিটো নেকি বেয়া অপমানকৈ কয় মানে তেওঁ মৃত্যুত বেয়াকৈ মানে মৃত্যু হৈ গ'ল মৃত্যু মানে মৃতকত তেনেকুৱা বেয়াকৈ অপমান কৰাৰ কাৰণে তেওঁ দিছপুৰ আৰক্ষীয়ে অলৰেডি আটক কৰিলে এতিয়া জেলত আছে কিন্তু তেওঁ ইমান বেয়াকৈ অপমান কৰিছে কিন্তু তেওঁ এনেকুৱা মাইকী মানুহ আৰু এজনী মাতৃ হয় ইমান বেয়াকৈ অপমান কৰিব নালাগিছিল কিন্তু তেওঁক দিছপুৰ আৰক্ষীয়ে অলৰেডি আটক কৰিছে কিয় আটক কৰিছে অলৰেডি আপোনালোকে গম পালে তাৰ আগতে আপোনালোকক কৈ থওঁ শিখা শৰ্মা তেওঁ এজন লেখিকা কিন্তু লেখিকা হিচাপে ইমান এনেকুৱা তেওঁৰো অভিজ্ঞতা আছে লেখিকা তাৰ ওপৰত তেওঁ মাতৃ হয় কিন্তু ইমান এনেকুৱা কাম কৰিব নালাগিছিলে কিন্তু এনেকুৱা অপমান কৰিব নালাগিছিলে মৃতকক সকলোৱে জানে এজন মৃতক আৰু এজন মৰি যোৱা মানুহৰ এনেকুৱা বেয়া বদনাম কেতিয়াও কৰিব নালাগে আৰু আপোনালোকে গম পায় শিখা শৰ্মা কেনেকুৱা মানুহ আৰু কেনেকুৱা তিৰোতা আপোনালোকে সকলোৱে গম পায় শিখা শৰ্মা এতিয়া জেলত আছে জেলত কি কৰি আছে কি কৰা নাই তেওঁৰ বিষয়ে অলৰেডি আমি জানো তেওঁ এতিয়া গৰমত বোলে বহুত অৱস্থা বেয়া হৈ গৈছে পুৰা হালত বেয়া হৈ গৈছে তেওঁ জামিন ল'বলৈ মানে এতিয়া মানুহ বিচাৰি পোৱা নাই সেইটো কাৰণে এই ভিডিঅ'টো মই বনালোঁ আপোনালোকে শিখা শৰ্মাৰ ওপৰত কি মন্তব্য দিয়ে অলৰেডি কমেণ্ট বক্স খোলা আছে আপোনালোকে কমেণ্ট বক্সত আপুনি ক'ব আৰু কি শাস্তি দিব লাগে কেনেকুৱা শাস্তি দিব লাগে আপোনালোকে অলৰেডি ক'ব কিন্তু জেলতটো আছে কিন্তু জেলত ওলায়ো তেওঁ অলৰেডি এইবিলাক কথা কেতিয়াও হাৰ নামানে গম পাইছেনে অলৰেডি মৃতকৰ হওক বা যিকোনো ক্ষেত্ৰতে হওক তেওঁ কথা ক'বই মানে অলৰেডি উল্টা পুল্টা কথা ক'বই তেওঁ উল্টা পুল্টা কমেণ্ট দিবই অলৰেডি আপোনালোকে গম পাইছে অসমত কিন্তু তেওঁ এতিয়া শিখা শৰ্মা এতিয়া জেলত থকা আমাৰ অসমৰ ৰাইজে এতিয়া শিখা শৰ্মা তেওঁ জেলত থকাটো বিচাৰেনে নে বাহিৰত মুকলি আকাশৰ বাহিৰত আপুনি লোকে ওলাই অহাটো বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব আৰু তেওঁ যিহেতু নেকি এজনৰ মৃতকক অপমান কৰিছিলে অকল এজন মৃতকক নহয় সকলো মৃতকক যিটো নেকি আগতে পুলিচবিলাকক প্ৰথমতে যেতিয়া নেকি পুলিচবিলাকক তেওঁ শ্বহীদবিলাকক তেওঁ অপমান কৰিছিলে শ্বহীদৰ পিছত জোনমণি ৰাভাক অপমান কৰিছিলে তাৰ পিছত অপমান কৰিছিলে আনন্দ মিশ্ৰক অপমান কৰিছিলে তাৰ পিছত আমাৰ এই জোনালী নাথক কালি পৰহি যিটো নেকি হত্যা হৈ গ'ল জোনালী নাথক তেওঁকো অপমান কৰাৰ পিছতে তেওঁক আটক কৰিছিলে দিছপুৰ আৰক্ষীয়ে এতিয়া জেলত আছে কিন্তু জেলত আপোনালোকে অসমবাসী ৰাইজে এতিয়া পাহৰি গ'ল চাগে কিন্তু অসমবাসী ৰাইজে কি কৰা উচিত আপোনালোকে উচিত তদন্ত মেইন ইম্পৰ্টেণ্টটো লাগে তেওঁ যদি জেলৰ পৰা ওলাই আহিও এনেকুৱা কাণ্ড কৰি থাকিব কিন্তু আপোনালোকে কি বুলি ভাবে আজীৱন কাৰাগাৰত থাকিবনে নে আৰু মুকলি আকাশত বিচাৰে আপোনালোকে শিখা শৰ্মাক আপোনালোকে কমেণ্ট বক্সত জনাব আৰু কি হিচাপে বিচাৰে আপোনালোকে কমেণ্ট বক্সত জনাব ঠিক আছে শিখা শৰ্মাৰ বিষয়ে আপোনালোকে সকলোৱে গম পায় তেওঁ এজনী তিৰোতা হয় বহুত মানে কুলক্ষণীয়া মানে আপোনাৰ কুনীতি দুৰ্নীতি তেওঁ
মানে জোনমণিৰ বিষয়ে আৰু জোনালীৰ বিষয়ে জোনমণিৰ বিষয়ে কি কৈছিলে মই কৈ দিম ডকাইতি কাণ্ডত ফচিছিলে তেওঁ পইচা খাইছিলে তেওঁ বহুত ৰকমৰ কথা কৈছিলে আপোনালোকে অসমবাসী ৰাইজে আপোনালোকে গম পায় আৰু জোনমণিৰ বিষয়ে তেওঁ জোনালী নাথৰ বিষয়ে তেওঁ কি কৈছিলে আপোনালোকে গম পাইছে পৰকীয়া প্ৰেমৰ লগত তেওঁ সম্পৰ্ক আছিলে পৰকীয়া প্ৰেমৰ লগত সেইটো কাৰণে তেওঁ মৃত্যুবৰণ কৰিছিলে আৰু তেওঁ মৃত্যুবৰণ হোৱাৰ বাবে কোনো তেওঁৰ আপত্তি নাই এনেকুৱা বুলি তেওঁ মন্তব্য কৰিছিলে আৰু ঠিক তেনেদৰে জোনমণি ৰাভাকো তেওঁ এনেকৈ কৈছিলে তেওঁ মৃত্যুবৰণ হ'ল তেওঁৰ কোনো আফচোচ নাই আপত্তি নাই তেওঁ ডকাইতি কাণ্ডত ফচিছে তেওঁ চোৰ হয় ডকাইত হয় তেওঁ সেইটো কাৰণে তেওঁ নিজে আত্মহত্যা কৰিছিলে বুলি কৈছিলে ইমান অপমান এজন পুলিচ আৰক্ষীক ইমান অপমান কৰাটো আপোনালোকে সহ্য কৰি থাকিব পাৰিব জানো মেইন ইম্পৰ্টেণ্টটো সেইটো আৰু বিজেপি নেত্ৰী যিটো নেকি ঠিক তেনেদৰে বিজেপি নেত্ৰী জোনালী নাথকো তেনেদৰেই কৈছিলে পৰকীয়া প্ৰেমৰ তেওঁ পৰিছে সেইটো কাৰণে মৃত্যুবৰণ হ'ল আৰু তেওঁ ভাল হৈছে মৃত্যুবৰণ হৈছে এনেকুৱা বুলি কৈছে তো আপোনালোকে অসমবাসী ৰাইজে কি কোৱা উচিত আৰু কি কৰা উচিত আৰু কি কয় আপোনালোকে কমেণ্টত জনাব এই শিখা মনীষ শৰ্মা ঠিক আছে তো তেওঁক শিক্ষা দিব লাগে আৰু ক'ব লাগে ঠিক আছে তাৰ আগতে মই কওঁ শিখা মনীষ শৰ্মা এতিয়া জেলৰ পৰা ওলাব পাৰে নোলাব পাৰে কিন্তু তেওঁ মানে আজীৱন কাৰাগাৰত আপোনালোকে থকাটো বিচাৰে যদি সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰক ইমানে শ্বেয়াৰ কৰক সকলো অসমবাসীলৈ পায় নহ'লে আপোনালোকে গম পায় শিখা শৰ্মা ওলালে আপোনালোকৰ অসমত লেখিকা হিচাপে আপোনালোকক সকলোকে অন্ধকাৰেৰে তুলি পেলাব আপোনালোকে গম পায় শিখা শৰ্মা কি বস্তু হয় আৰু কেনেকুৱা মানুহ আপোনালোকে গম পাইছে শিখা শৰ্মা কূটনৈতিক দুৰ্নৈতিক আৰু সকলোকে ভালটো বেয়া কৰিব বেয়াটো ভাল কৰিব আৰু তেওঁ মানে জানি আৰু তাৰ আজব কাহিনী আজব ঘটনা তেওঁ আপোনালোকে সকলোৱে গম পায় তেওঁ কি ধৰণৰ মানুহ হয় নহয় সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ যদি আপোনালোকে পাহৰি গৈছে এই ভিডিঅ'টো মই বনালোঁ আপোনালোকক মনত উৎসাহ জগাবলৈ কিন্তু কাৰো মনত দুখ দিবলৈ এই মই ভিডিঅ'টো বনোৱা নাই কিন্তু আপোনালোকৰ শিখাকো প্ৰেম কৰা মানুহ আছে হয় নহয় বহুতে শিখাকো ভাল পোৱা মানুহ আছে কিন্তু তেওঁলোকৰ মনত আঘাত দিবলৈ মই এই ভিডিঅ'টো বনোৱা নাই কিন্তু মই এই কাৰণে বনাইছোঁ কিছুমান মানুহে শিখাক মানে ভালো পায় ভালো নাপায় সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকক পাহৰি গৈছে নেকি বুলি কয় এই মই ভিডিঅ'টো বনালোঁ আৰু কাৰো মনত এই ভিডিঅ'টোৰ যোগেদি কাৰো মনত দুখ নাপায় যেন তো মই সেইকাৰণে এই ভিডিঅ'টো বনালোঁ গম পাইছেনে নহ'লে শিখা এজনী লেখিকা আপোনালোকে গম পাইছেনে এজনী লেখিকাৰ ওপৰত মই ইমান বেয়াকৈ মই কেতিয়াও ক'ব নোৱাৰোঁ আপোনালোকে সকলোৱে গম পায় কিন্তু লেখিকা এজনে ইমান যে অপমান কৰিছিলে সেইটো কাৰণে মই এই অপমানৰ প্ৰত্যুত্তৰ মই দিলোঁ গম পাইছেনে উত্তৰ আৰু প্ৰত্যুত্তৰ দিলোঁ তো শিখা শৰ্মাৰ এজনী কি হয় কি কেনেকুৱা তিৰোতা তেওঁ সকলোৱে গম পায় অসমৰ ৰাইজে বৰ বিশেষ মই ক'বলৈ নাযাওঁ কিন্তু তেওঁৰ ৰেকৰ্ডিং কিছুমান মই শুনাইছোঁ আৰু শুনাই থাকিম এনেকুৱা আৰু তেওঁলৈও মই ভিডিঅ' বনাই থাকিম তেওঁ মেইন ইম্পৰ্টেণ্ট তেওঁ অপমান কৰিছিলে কাৰণে তেওঁ এইবিলাক ভিডিঅ'টো মই বনাইছোঁ গম পাইছেনে তো সেইটো কাৰণে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ তো সি যদি যিমানবাৰ অপমান কৰে যিমানবাৰ বেয়াকৈ কয় সেই তেতিয়ালৈকে মই ভিডিঅ'টো মই বনাই গৈ থাকিম তো সেইটো কাৰণে মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ ঠিক আছে এতিয়ালৈ বাই বাই